আপুনি যুদ্ধ যিমান বজাৰ কৰা কুবু সিমান সময়বোৰ সোনকালে যাওক এতিয়া ঘণ্টাবোৰ সোনকালে যাওক এতিয়া বিনি ভ্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আগৰ ভিডিঅ'ত কৈছিলোঁ যে মাহঁত ক'লৈ গ'ল বুলি ইয়াত গম পাব আৰু লাহে লাহে কম আৰু লাষ্টলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক ক'লৈ গৈছে আজি আহি পাব বাৰু মাহঁত ইমান দিন কিয় অকলে আছোঁ আচলতে ভিডিঅ'বোৰত মই আপোনালোকে চাগে ধৰিবই নোৱাৰিলে আচলতে ভিডিঅ'বোৰ মই মাহঁতক ভালকৈ দেখুৱাই নাছিলোঁ কিয় সেইকাৰণে চাগে অনুভৱ কৰিব পৰা নাই দেখিছেনে নাই দেখা বুলি আজি আহি পাব গতিকে মাহঁতক দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰু এতিয়া পূৰা ঘৰ চাফা কৰিছোঁ মই এইবোৰ বিছনা চিছনা চাফ চিকুণ কৰি টচক চচক ৰ'দত দিছোঁ পূৰা গোটেই ঘৰ মুচি কাচি আজৰি এতিয়া অপেক্ষা একদম পূৰা স্বাগতম জনোৱাৰ আৰু কি খাইছ পানী 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 কেইদিনমানৰ কাৰণে আমাৰ ৰান্ধনি হৈ আছিল দেই দুদিনমানৰ কাৰণে দুদিন ৰান্ধিছোঁ দুদিন বাচন ধুইছোঁ ৰান্ধিছোঁ একদম হাত চাত বিষাই কঁকাল চকাল বিষাই গৈছে এই একদম ৰাণী হৈ শুই আছে দুদিন সঁচা গজব বেইজ্জতি 2 দিন কঁকাল বিষাই গজব বেইজ্জতি সেইটো মোৰ চেনেলত দেখিব ভাত বনাই খুৱাইছে দেই ধুনীয়া বনাইছে কিন্তু দেই বহুতে কৈ আছিলে একেবাৰে যে এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে এই ৰ'দ দিয়ে এই বৰষুণ দিয়ে মানে কাপোৰবোৰ মানে এবাৰ সোমোৱা এবাৰ ওলোৱা এবাৰ সোমোৱা এবাৰ ওলোৱা তেনেকেই কৰি আছোঁ চাওক লক্ষী পূজাৰ প্ৰসাদ মানে কি হয় আমাৰতো দিয়া নহ'লে এবাৰ যিসকলে দাদাৰ ভিডিঅ' চাই আছে তেওঁলোকে গম পাই আছে বিশেষ অসুবিধাৰ কাৰণে মই পূজা পাতিবলৈ নোৱাৰিলোঁ আৰু এয়া দেখিছে মানে এয়া নহয় আচলতে বহুত আছিলে আমাৰ বৰ্তা এজন আহিলে ওচৰৰে তেওঁ ক'লে যে এনেই প্ৰসাদখিনি থকাতকৈ মই লৈ যাওঁ মানে মই ক'লোঁ লৈ যাওক এনেই পৰি আছে যিহেতুকে চব্জি তব্জি বনাই খাই ভাল পায় বহুতে আৰু মই বনাব নোৱাৰা হৈ থাকিলোঁ আৰু দাদাই সেইকাৰণে এইবিলাক কৰিবতো নাজানে ল'ৰা মানুহেনো ক'ত জানে আৰু প্ৰসাদৰ ভাজি কেনেকৈ বনায় কি কৰে এইবিলাক ভেজাল কৰি থকাতকৈ এনেকৈ পৰি থাকিলে দুদিন আৰু আজি মই কি কৰিছোঁ বৰ্তাক আধা দিলোঁ বাকী চব ফল মূল কলপাতৰ পৰা আদি কৰি যিমান আছিলে টোপোলা বান্ধি থলোঁ আৰু আধা গেলা কলবিলাক চব পেলাই দিলোঁ গৰু পাবলৈ নাই এনেকুৱা অৱস্থা মানে আমাৰ এই গলিটোত মানে এটা যদি গৰু আহিল হয় গৰু একদম খুব নাহেই মানে ইমান বেয়া লাগিছে আমাৰ তাতে এতিয়া হোৱা হ'লে নগাঁৱত হোৱা হ'লে পূৰা একদম চবৰে ঘৰে ঘৰে গৰু এটা বস্তু পেলানি নাযায় আমাৰ ইয়াতে মানে এনেকৈ বস্তুবিলাক পেলাই দিব লগা হয় খুব বেয়া লাগে এতিয়া উপায় নাই এতিয়া গৰু কোনো এইখিনিত পুহিবও নোৱাৰে লগতে এইটো গলিত গৰুক সোমাই পেলাই খাবলৈও একো নাই চবৰে ৱাল বাউণ্ডেৰী কি কৰিবা RCC লগতে মানে গৰুৱে খাবলৈ মানে কলগছো নাপায় মানে জন্তু কিবা এটা খালে মানে ভাল লাগে এনেই পেলাই দিয়াতকৈ মই ভাবোঁ আৰু আহি বাতি চব চাফা হৈ গ'ল আৰু এইকেইটা টিফিন যে দেখিছে এইকেইটা টিফিনত মামীয়ে মানে বনাই মেলি ধুনীয়াকৈ তাৰ পৰা দি পঠাইছিলে এইফালে মাছৰ তৰকাৰী আছিলে এইফালে ভাজি দালিটো লৈ গ'ল সি আৰু মোৰ পাত একে সামৰি লাড্ডু হ'ল কি কৰিছ ভিডিঅ' বনাওঁতে তাই ব্লগাৰ হৈ পেলাই চব খাই গ'ল পাহৰি গ'ল ভিডিঅ' বনাব আন্ধাৰৰ পৰা ষ্টাৰ্ট কৰি লাইটটো দি দিলোঁ আৰু এইফালে সন্ধিয়া হৈ গ'ল লাইট চাইটবোৰ দি দিওঁগৈ ধুনীয়াকৈ পৰ্দা চৰ্দা টানি ল'লোঁ যিহেতুকে সন্ধিয়া হৈ গ'ল আৰু এতিয়া মাহঁত আহি পাবৰ হৈছে ফোন কৰি আছে আৰু ময়ো একদম কৰি আছোঁ কোনখিনি পেচা আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক গোটেইবোৰ ডিটেইলছত জনাম য'তনো গৈছিলে মাহঁত ইমান দিন কিয়নো দেখা নাছিলে ভিডিঅ'ত ক'তনো যাব লগা হৈ গৈছিলে কিয় গৈছিলে সকলোবোৰ জনাই যাম যদি বিচাৰে আপোনালোকে জানিবলৈ আৰু যিসকল মোৰ মাৰ অনুৰাগী আছে খুব ভাল পায় বৰমা খুৰী সকলোৱে এনেকৈ কমেণ্ট কৰি থাকে যে খুৰীক ভাল লাগে বৰমাক ভাল লাগে গতিকে তেওঁলোকেতো চাগে বিচাৰিয়ে আছে আৰু বহুত মেছেজৰ ৰিপ্লাই দিয়া নাই এতিয়ালৈকে কাৰণ ভিডিঅ'টোৰ যোগেদিয়ে যিহেতুকে মই জনাই দিম বুলি কৈছোঁৱেই গতিকে এজনক নজনাওঁ সকলোকে জনালে গতিকে বেয়া কোনেও নাপাব কাম কৰিলে কোনো মাইকী মানুহ নহয় কামৰ কোনো সৰু ডাঙৰ নাই কাম সকলোৱে কৰিব পাৰে তোতকৈ মই 5 বছৰ সৰু তথাপিও মই ঘৰ চলাই আছোঁ ইমান কাম কৰা নাই তথাপি কৰিছে আৰু এই যে এটা ষ্টৰী আছিলে বুঢ়া বুঢ়ী যে ওলপ পালত সেইটোৱে বুঢ়াৰ কাম কৰিব নোৱাৰে আৰু বুঢ়াইও বুঢ়ীৰ কাম কৰিব নোৱাৰে কিন্তু কৰিবতো লাগেই অলপমান কেতিয়াবা হ'লে বেলেগ কথা যেনে কেতিয়াবা হৈছে আৰু গতিকে শিক্ষা চবেই ল'ব পাৰে শিক্ষা লৈ তেতিয়া পাকঘৰ অৱস্থা বেয়া কৰি তই স্কুটি চলাব পাৰ মই এভেঞ্জাৰ চলাওঁ মই বুলেট চলাওঁ দেখোন বুলেট চলাই কিয় নাজানো আগতে আপোনালোকে যদি ভিডিঅ'বিলাক চাইছে নহয় একদম আগতে
মোক মিষ্টাৰে আমাৰ যোনখন বাসন্তী আছে সেইখন মই চলাওঁ বহুতবাৰ ফুৰিবলৈ গৈছোঁ এই দুটা চকা লগাই দিছে নেকি এনেই কিয় কৈছে আপোনালোকে ইমান ইমান নহয় আৰু আপোনালোকে আগতে সকলোৱে দেখিছে আৰু দুফালে দুটাই চকাটো লগাই দিয়ে লাগে এনেই কৈছে দেই এইবোৰ কথা এনেই কৈছে ককাই ভনী থকা ঘৰ ৰখীয়া হোৱাৰ দিন শেষ হৈছে ন কেনেকুৱা তোমাৰ অনুভৱ কেনেকুৱা খুব কাজিয়া কৰিলো ভয়ংকৰ অনুভৱ দুইটাই ইমানেই কাজিয়া কৰিলো তাৰ মাজত এনেকুৱা নহয় যে দুইটাই কাজিয়া কৰা প্ৰাণী নহয় মানে মোৰো পুতুকে খং উঠে তাৰো পুতুকে খং উঠে মানে মই কওঁ ইটো কৰ সিটো কৰ আৰু এবাৰে চবতকে বেছি বিনোদত কাজিয়া লাগিছে আগতে লাগি থাকো বিয়া নহয় এইবাৰ কিন্তু বম খং উঠিছে মোৰ দেই বেলেগ খং উঠিছে বুলি কৈছো ইমানেই আপোনালোকে যিটো প্ৰেংক ভিডিঅ' চাইছিলে মোৰ ইমান গা বেয়া আছিল যিবোৰে চোৱা নাই চাই ল'ব মোৰ চেনেল পাব বিনি মাথা কিনে গৰম কৰিছো মোৰ সেইদিনাখন ইমানেই বেছি গা বেয়া হৈছে মই তাক ক্লাছত কৈছো মই ঘৰলৈ গুচি যামগে নাথাকো মোক ইমানেই মানে খং উঠে যে আচলতে সি এইটো প্ৰেংক কৰিবৰ কাৰণে কৰি আছিলে কিন্তু মই জনা নাছিলো মানে মোৰ একদম সঁচাকে খং উঠিছিলে মোৰ মানে ইমানেই মূৰৰ বিষ জ্বৰ হৈ আছিলে আৰু মানে সি সেইদিনাখন সেইবোৰ খং উঠে পুৰা এনজয় কৰিছে মজা লৈছে খং উঠে আৰু লাষ্টত মই এনেকুৱা শব্দ কৈছো গৈ বাধ্য হৈছো যে মই ঘৰলৈ গুচি যামকে নাথাকো মাহঁতক কৈ দিম মই বিনিয়ে মোক এটা কৈছে চাব তই আঁতৰ সৈতে তোক গৰম হেতা গাত লগাই দিম বুলি কৈছে মন নাই যোৱা কিন্তু ভাত নবনালেও নহয় মাহঁত যিহেতুকে ঘৰত নাই দুইটা আমি খাবই লাগিব থাকিবই লাগিব গতিকে ভাত বনাবই লাগিব খাবলৈ হ'লে সেয়ে আৰু মানে মাথাটো নষ্ট কৰি দিছিলে মই কৈছো চুলি ডালকে পকাই শেষ মানে আগতে এইকেইদিনত ধান মানে এনেকুৱা লাগিছিলে দিনকেইটা সোনকালে যাওক এতিয়া সময়বোৰ সোনকালে যাওক এতিয়া ঘণ্টাবোৰ সোনকালে যাওক এতিয়া মিনিটবোৰ সোনকালে যাওক লাগিছে দেখিছে মাহঁত আহি পাইছে দাদা এটাকে বেগ থৈ গৈছে এফালে আমাৰ চকুৱে সোমাবলৈ নিদিয়া হৈছে বেগটো অনুভৱ কওক মামীয়ে কুকুৰৰ পৰা থবলে এটাকে বেগ কৰি আনি আছে দুবাৰ এবাৰ চকুৱে সোমাব দিয়া নাছিলে দাদা ছাৰ মোক ক'লে ন মাহঁতে আহি গা ধুব ওলাইছে ভাল লাগি গৈছে মনটো চকুৱে বেগটো সোমাব নিদিয়ে নহয় ভিতৰত শুনিছানে নাই চকুৱে ভিতৰত সোমাব নিদিয়া হ'ল নহয় কিয় বেগ কেইটা লৈ কি নিদিয়ে সোমাবলৈ মোক বাহিৰতে ৰুলে জিনু মামী আহি পেলাই দৰ্জা খুলি যায় সি জিনু মামীকো সোমাব নিদিয়ে মানে এতিয়া ইয়া হৈছে মন্দিৰৰ নিৰ্মালী দেই মা বহুত দিনৰ পিছত কেমেৰাটো লৈছা তুমি বহুত দিন সিহঁতক নদিবৰ কাৰণে এৰি গৈছিলোঁ দুইটাকে জীৱনত প্ৰথম এটা সোমবাৰে গ'লোঁ এটা মঙলবাৰে আহিলোঁ সেই গতিকে দুইটাকে থৈ গৈছিলোঁ দেখি আছে আপোনালোকে সিহঁতে কি ক'ত পূজা কৰি চালে কি কৰিলে আমাৰো বেয়া লাগিছে যিহেতু আমি কৈছোঁ আমি ভিডিঅ' যোগেদি আপোনালোক গম পাব সাগৰত দেখা পাই নামি মানে সিহঁতলৈ খুব মনত পৰিছে আৰু ক'লে গৈছিলে কোৱা আমি পুৰীলৈ গ'লোঁ উৰিষ্যা আৰু ভুৱনেশ্বৰ গ'লোঁ বিশেষকৈ মই জগন্নাথ মন্দিৰক দৰ্শন কৰিব গ'লোঁ আকৌ ভুৱনেশ্বৰত গ'লোঁ আৰু আহোঁতে কেলকাতা হৈ পেলাই অকণ গোটেইখিনি চাই পেলাই আহিলোঁ কিন্তু আছে যিমানখিনি চাবলগীয়া আছে নহয় এদিনত নহয় বিশেষ কেলকাতাখন আমি থাকিব লাগিছিলে থকা নহ'ল আৰু যিসকল তেওঁ নিছে মানুহখিনিও ভাল লাগিল গোটেইখিনি চিনাকি মানুহে চিনাকি হ'লোঁ চিনাকি মানুহো পালোঁ ভাল লাগিছে কিন্তু যাব আপোনালোকেও পুৰী দৰ্শন কৰিবলৈ ভাল এটা কথা মানে কি খানাটো মানে কি জানে চাউলটো ঠিকেই দিছে কিন্তু দালি মানে চবতে মছলা আমাৰ সেই মছলাটো আমি গোন্ধ পালে মানে খাব নোৱাৰোঁ বিশেষকৈ আমাৰ হোৱা নাই কিন্তু কি আহি মানে ট্ৰেইনত আহি জানে ট্ৰেইনৰ ভাগৰ কেনেকুৱা লাগে গাটো অলপ ঢেলেং পেল লাগি থাকে যোৱা 3 দিন ধৰি মোৰ টোপনিয়ে নাছিলে তাৰপাছতহে লাহে লাহে আহি অহাৰ আগদিনাখনহে মোৰ টোপনি আহিছে অহাৰ আগদিনাখনে এডজাষ্ট হৈছে মানে আৰু আজি সঁচাই বহুত বেছি ভাল লাগিছে সঁচা কথা কৈ আছিলোঁ দুখ লাগি আছিলে বহুত ফূৰ্তিৰ মাজত দুখ আৰু মানে মাহঁতে এনজয় কৰিছে সেইটো কাৰণে ভাল লাগিছে কিন্তু মানে অকলে যিহেতুকে থাকি পোৱা নাছিলোঁ সেইটো কাৰণে বেয়া লাগিছিলে আৰু মনটো এতিয়া মানে আজি মানে হাউচফুল আজি ভাল লাগিছে আৰু মোৰো ছুটি শেষ হৈছে দেই আমাৰ মাইনাছ পইণ্ট মাহঁত নাথাকিলে আমি বাৰীলৈ মানে পিছফালে আমাৰ বাৰীখনলৈ নোলাওঁ কিমান বস্তু লাগিছে আমি গমেই নাপাওঁ হাহাকাৰ কৰি ফুৰিছোঁ চব্জি নাই কিনিব লাগিব এতিয়া মা দেউতা অহাৰ পিছতহে মানে বাৰীলৈ আহিছোঁ মানুহ আমি এইটো কল এইটো কি অমৃতসাগৰ কল আমাৰ ঘৰৰ কল দেই আৰু আমাৰ ঘৰৰ থোপা জলকীয়া এয়া চাওক কেনেকুৱা আৰু এইবিলাক দেউতা আৰু মায়ে কৰা থোপা জলকীয়া দেখিছে এইবোৰ
জলকীয়া নাইকৈ হাহাকাৰ কৰি ফুৰিছোঁ দোকানত বিচাৰি পেলাই জ্বলা থকা জলকীয়া লাগে কিন্তু এইকেইটা জলকীয়া খালে আমাক জলকীয়া বেলেগ প্ৰয়োজনে নহ'ল হয় আৰু এইকেইটা চাওক কিমান ডাঙৰ এইকেইটা কৃষ্ণ জলকীয়া আপোনালোকে কি বুলি কয় ক'ব দেই ক'লা জলকীয়াটোক আমাৰ ফালে কৃষ্ণ জলকীয়া কয় থোপাটো এইটো থোপা এইটো চাওক ইমানখিনি লাগিছে একদম পূৰা এতিয়াহে দেখিছোঁ তলতো লাগিছে এইবোৰ আৰু এইফালে ধনিয়া খেতি আৰম্ভ হৈছে আৰু লাহে লাহে নাই পৰা মায়ে গোটেই কাপোৰ মেলিছে এইফালে একদম পূৰা আৰু আছে এটা বেগ ধুলে মানে এটা বেগৰ কাপোৰ ধুলে চাওঁ এইফালে আহা এটা বেগৰ কাপোৰ ধুলে আৰু এটা বেগৰ কাপোৰ আছে আৰু ইমান দিন তাকে তোমাৰ অনুভৱটো কৈছে ইমান দিন কুৰ্তা পিন্ধি আজি আকৌ শাৰী পিন্ধি যা কেনেকুৱা লাগিছে কোৱাচোন বাহিৰত দেশত পিন্ধিব পাৰি ভাল লাগে কাৰণ আমাক কোনো চিনি নাপায় সেইকাৰণে ইয়াত পিন্ধিব নোৱাৰোঁ যেতিয়া আৰু বিশেষকৈ মানে সেইবিলাক পিন্ধিলে সুবিধা তোমাক চবেই কৈছে বহুত ধুনীয়া লাগিছে তুমিতো সেইবিলাক কমেণ্ট পঢ়াও নাই সময় পোৱা নাই মানে কি বিশেষকৈ এইবিলাক জাৰ্ণিৰ কাৰণে সেইবিলাক ড্ৰেছ ভাল আৰু মাক কুৰ্তা পিন্ধি ধুনীয়া লাগিছিল নাই আকৌ ক'বচোন দেই আপোনালোকে কিন্তু তাকে আজি মানে কৈছোঁ অনুভৱটো কেনেকুৱা তোমাৰ আজি ইমান দিনৰ পিছত আকৌ শাৰীলৈ ৰিটাৰ্ণ হ'লা চাদৰ মেখেলাৰ ৰিটাৰ্ণ হ'লা চব চেঞ্জ কৰি মানে চাইছোঁ জেগা অনুসৰি ড্ৰেছ আৰু সেইটোৱে কথা আমি বিশেষকৈ চব ড্ৰেছ ধুনীয়া লাগিছিলে মাক এতিয়া আমি অকণমান বজাৰ পৰা আহোঁগৈ আমাৰ বজাৰ শেষেই নহয় ককাই ভনীৰ যুদ্ধ যিমান বজাৰ কৰা কুবুৰ সিমান বজাৰলৈ যে গ'লোঁ আচলতে একো ভিডিঅ' নকৰিলোঁ কাৰণ কিয় খুব বৰষুণ দি দিলে হঠাতে তাৰপিছত আমি বজাৰতে ইটো সিটো সৰু সুৰা কিনিব লগা আছিলে কিনিলোঁ আৰু আহি পাই এতিয়া মুখ হাত ধুলোঁ বৰষুণত ভিজিলোঁ আৰু আজিকালি অলপমান বৰষুণৰ টোপাল গাতে গ'লে ইমান ঠাণ্ডা লাগে কঁপনি ৰাস্তাত কঁপি আহিছোঁ আৰু এতিয়া মায়ে আহি পাই দেখিছোঁ আজি স্পেচিয়েল খানা বনাই থৈছে আমাৰ কাৰণে আচলতে বহুদিনৰ পিছত আমাক বনাই খুৱাইছে দাদা আৰু মোক সেইকাৰণে আজি একদম বহুত ভাল লাগিছে স্পেচিয়েল খানা খাবলৈ পাম নহয় সিহঁতৰ কাৰণে অলপ বনাইছোঁ বহুত দিন সিহঁতক খুৱাই নাছিলোঁ আজি অলপ পোলাও মাংস বনাই দিলোঁ 4টা বাজিব হ'ল ভাত খাবলৈ লওঁতে আৰু আজি মায়ে একদম মোৰ কোনখন কাহি এইখন সঁচা কিমান দিন ভালকৈ খাবলৈ পোৱা নাই আচলতে যিমানেই যি নবনাওঁ কিয় মায়ে বনাই দিয়াৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে হাজাৰ যিমান টেষ্টি নবনাওঁ কিয় মায়ে বনাই দিয়াৰ নিচিনা কেতিয়াও সেইখন সুখ নাপাওঁ আচলতে আমি দুয়োটাই যিমান ভালকৈ মাংস চাংস খোৱা নাছিলোঁ ন দাদা যিমানেই নাখাওঁ কিয় হয়নে ক বহুত দিন খোৱা নাই খাইছোঁ কিয় তই বনাইছোঁ ময়ো বনাইছোঁ দুয়োটাই বনাইছোঁ কিন্তু মানে সেই ফূৰ্তিটো নাই মানে আজিৰ ভিডিঅ'টোত মই কি দেখালোঁ আচলতে মই মানে যোৱাকালিৰ পৰা ভিডিঅ'টো বনাই আছিলোঁ আপোনালোকৰ আগত আৰু মাহত অহাৰ আগৰ পৰা মাহত আহি পোৱাৰ পিছৰ মুহূৰ্তলৈকে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভালেই পালে যিসকলে ভাবি আছিলে ক'তনো গৈছে মাক দেউতাক ইমান দিন হ'ল দেখা নাই তেওঁলোকে হয়তো নিশ্চয় ভাল পাব আৰু মায়েতো গোটেইখিনি কথা ক'লেই আৰু এতিয়া মাও কিবা কিবি কৰিয়ে আছে খচৰ মচৰ শব্দ কৰি যিহেতুকে আহি পোৱাৰ পিছত কামবোৰ ঢেৰ থাকেই ঘৰৰ আৰু যিমানখিনি পাৰে কৰিছেই আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব তেনেহ'লে আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ইমান সময় চবে বহুত বেছি ধন্যবাদ এতিয়া যিসকলে পেজত চাইছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আজিলৈ টাটা